কেজি দালি 1 পোৱা তাৰপিছত মাহৰ দালি 50 গ্ৰাম নহয় ৰবু কাক লাগি মহা মোক গম পাইছি না মোক তো কিন দিবি নাচবি নেদাও গম পাইছি না এগলান খুকা মানুহ বহিৰ ইটা সেই পেট ফুলব নমস্কাৰ আও বৰ্মন দেখানে পণ্ডিত এই মই আপোনাক ফোন মই ফোন কৰি আছোঁ ফোনটো ৰাখা দিয়ক আপোনাক দি আছোঁ এই হেৰি 2টা টিকেট আছে 2টা বজাত ট্ৰেইন ঠিক আছে হ'ব দিয়ক নথাকিয়া কোনটো সেই নহয় জগন্নাথত যাম তাৰমানে আজি পিছত আছোঁ জয় জগন্নাথ জয় বাপজি আপুনি জগন্নাথৰ মাজত পাবজি নোসোমাব দিয়ক নহয় আজিকালি চলছিটো সেইকাৰণে ক'বাই লাগব নহয় আপোনাক সহযোগ কৰছো আপুনি আমি তাক সহযোগ কৰিলে জয় ফ্ৰী ফায়াৰ জয় ফ্ৰী 700 কি 700 স্কোয়ার ফুট বিল্ডিং তুই মুখান আমি আৰু আপুনি এই সৰু স্বভাৱ নেগেলে নাছিল স্বভাৱটো এই চাওকচোন আপুনি ইমান ডাঙৰ চৌদা ফেন এই চাক মাহৰ ৰেচন লেখছি 2 পোৱা ছাগলী মাত্ৰ ৰ'ব এটা কথা শুনক আপোনাৰ বোলে বাঁহৰ বিল্ডিংটো ডুব গৈছে বাহুৰ কিবা এটা বানিছিলো খুনে আছে নেকি বিল্ডিংটো না ভাঙি গেল খুনে খালে পানী ডুব যায় হা ডুব যায় এই বস্তু এইগিলান কাৰ বেগ ইমান মোৰ তাতে ডুব গেছি সেইবুলি আপুনি ষ্টুডেণ্ট কৈ থাকিব হাও তোৰ নাকি সেই মন নহয় দিয়কচোন এতিয়া আপোনাৰতো নহয় আপুনি এটা কামহে কৰে তে কাম কৰছো এটা বাগা দিম সেইখান দিও কনা ভিখাৰী বুলি ভাবি 10 টাকাটো পাম মই থাকিব পাৰিম না মোৰো তাৰমানে ঘৰটো গৈছে ঘৰটো তুই থাকবি বাবা আপোনাৰ বিল্ডিং এটা বানো আনো মই ইয়াতে নহয় মোৰ আম্বানীৰ ঘৰৰ কাষত মোৰ ঘৰটো পালি মামেৰ এটক লৈ আহিবি আম্বানী শব্দটো মুখত নাহে তাৰ আম্বানী ঘৰত ওচৰত যায় দিয়ক আৰম্ভ কৰক আৰু শুনক দে আৰু আপোনাক কেই টকাত বন্দবস্ত কৰিছিনো মোক এই আইজি বিজনেছ তোৰ সৰু সবাত নেগালে গম পাইছে না মোৰ মেইন কথা কিন্তু না মই সৰুতে জানে না সৰুতে একেলগে চিং খাইছিলো এটা দিয়ে সি বাকীখিনি গোটেই কথা খায় কিয় মই চিপাই মই এটা টকা আছিল ই কম চিপা নেকি আগতে কি বিখাইছিলো মোক মাত্ৰ কিবা অলপ পিছৰ ঘূৰাখিনি দিয়ে বাকী চব মকা খায় এই মোৰ চব নাৰে পেকেট তে পেকেটটো বটলি হেলং মই নাকেৰ গুটক থৰ পৰা দিম আৰম্ভ কৰক আৰু মেইন কথা মই 2টা বজাত ট্ৰেইন আছে ৰ'ব নহয় আমাৰ এইটো টকছো চলি আছে এৰে মাজত যে আপোনালোকৰ শিখৰ টিপিএনচি কিয়া হা এই ইহানজি মাৰা নাই ন মনজু মোক কিয় ক'ব মই এংকৰ হৈ মই যি হ'লেও ক'ব পাৰোঁ গম পাইছি না আৰম্ভ কিয় হ'ব এইগিলাখন নাখব দে বয়া দেহাৰ কাৰণে বেয়া বস্তু আপোনালোকে নাখাব এইবিলাক নালগে দে জুবি নবা মই তো আপোনালোকে গমে পাইছে আজি দুজন আমাৰ ফ্ৰী ফায়াৰ প্লেয়াৰ আৰু ইফালে পাবজি প্লেয়াৰ হ'ব তো যে আগত এই 700 স্কোয়ার ফিটৰ বিল্ডিংটো আমাক দেখা পাব না আমাক দেখা পাব তোক টিভিতে চাব এতেতো কায়ো নাই টিভি চাব গম পাইছে না টিভি সবার ওয়াল টিভি নাইতো তোক নাপাব পাৰে সেইকাৰণে বুটা গম পাইছে না বেয়া নাপো মোক ক'বাই লাগব গম পাইছে না আপোনাৰ মুখখন নেহ না তো গমে পাইছে আজি পাবজি ভাৰ্চেছ ওয়েলকাম টু জাবৰা নিউজ ভালে হৈছে পাবজি ভাৰ্চেছ ফ্ৰী ফায়াৰ তো পলক আজি আৰম্ভ কৰোঁ তো পাবজিটো মানে কিমানকৈ খেলে মোৰবাক লাগি মাজতে মাতকে যা মোৰবাক লাগি হা এপ মাহানে ভুল দিবি যেনকে তেনেকে খেলবি তুহুন মৰবি আৰু এপ মাহ ভুল দিবি তাহাক বেন হ'ব কিবা হ'ব ভাঙি দিবা লাগে তাহাৰ তাহোন এপে বানুচি গেম বানুচি খেলবা লাগে কয় মৰবা যাওঁ গেম খেলি এচিড খাব দে নকাকিয়া কি সোমাব আপুনি ক'বা দিয়ক আপুনি কি সোমাব মোক বিষ্ণিৰ লাল কলম মুখত সোমাই দিম বুটা গম পাইছে না এগিলান ভিডিঅ' চিডিঅ' ঘণ্টা কেমেৰা দি মাৰিম তোক তাৰমানে কি আপোনাৰ পাবজি গেমটো হ'লে এনেকুৱা এটা গেম মানে এইটো জানে 40 কৰোৰ মানুহে খেলে এইটো আপোনাৰ হ'ব আপুনি বিচনা নালাগে মই তোক আইছি আগত বেছি যে কেমেৰা দিব সেইকাৰণে আহিছোঁ তোক আইছি নাচাই কিয়া ইয়া তাৰমানে আপোনাৰ ভালকে বিচনাখন মাৰি উৰি যাব চেলিব্ৰিটিটো ইয়াক বিচবা লাগে দেও নেকি দুটা চৰকাৰৰ তলত দেখা আপুনি আৰু মোক আজি ক্ষমা কৰিব মই নহ'ব তাৰমানে দেখা মাজত চৰি দাদা নাই মোক মানে হেৰি কৰলাক অলপ মোৰো খং উঠি গ'ল নহয় মই সেইটো চাম নাই গম পাইছি না ইখান ভাড়াত চব ভাড়াত যদি কিবা এটা হৈ যায় মোৰ ৰিক্স মোৰ এনে ঘৰটোও নাই ভাড়াৰ নেকি তে ইমান বেয়া অৱস্থা সেইকাৰণে অলপ এইখিনি ভাঙা ভাড়াৰ কাৰণে নহয় মাইৰে কুবি কিনি দিব না কি মনে মনে নাথাকে একলি দিবা নৰে বহি পাইছি দিয়ক আৰম্ভ দেৰি হৈছে মোৰো দেৰি হৈছে তো আৰম্ভ কৰিছোঁ দেখোন মই আপোনাক মোক সুধছোঁ পাবজিটোকে মানুহে ইমান খেলে মোৰবাক লাগি খেলে মই ক'লে দেখোন মোৰবাক লাগি খেলে ন তই যে বাৰে বাৰে এপক ভুল দিছা কিয়া হা কিয়া
মই আকৌ ভুলিছিলো ন ন তিতা মোক কৈছো না কাৰ্যালয়ৰ লগতে বাৰে বাৰে এপক কিয় দিয়া তই হা বহুতা গমিছে না তোক সুধিম তিতা কবি ঘুচ মাৰি মুখ ভাঙি পেলাম চলি কি কথা কম মাত্ৰ চুপ এই গমিছে না মাত্ৰ চিকিউৰিটি নাই তোক ময়ে মাৰি দেখা নামাৰব বুটি দেখা মাৰো উল্টে মাৰব আপোনাক পাপা অলপ খান দিয়কচোন কি হয় পিছ কেমেৰা আকৌ মিছ পায় বাৰে বাৰে আৰু পাবজিটো মানে কি জানে আপোনাৰ এনেকুৱা এটা গেম মানে কিবা এটা আছে গেমটোত মানে যিটো মানে খেলিলে আমাৰ কি আছে 100টা মানুহ আছে 100টা মানুহ আছে আৰু কি আছে তো খুচু বিছ গমিছে না এই যে 600 MB গেমটো খেলি ইমান যি তাকেতো সেয়েতো কিবা সি বিচি থাক গমিছে না আপুনি কওক মই ক'লোৱে আৰু সেয়ে মানে কিবা এটা ভাল লাগে গ্ৰাফিক্সটো ভাল বহুত আপোনাৰ ভাল আৰু মেইন আপোনাৰ আপুনি ফ্ৰী ফায়াৰ মই আগতে খেলিছিলোঁ ফ্ৰী ফায়াৰ আপোনাৰ কি মানে আপোনাৰ একদম ল' গ্ৰাফিক্সটো মানে আপোনাৰ নেট শ্ল' মাৰে কিন্তু এতিয়া পাবজিত আপোনাৰ হাই গ্ৰাফিক্সটো নামাৰে আপোনাৰ নেটটো ইমান মানে মোবাইলটো ভাল হ'ব লাগব মোবাইল ভাল হ'ব তোৰ মোবাইলটো কি মোৰ এইটো আপোনাৰ ৰেডমি নোট 7 আৰু তোৰ মোবাইল মোৰতো আইফোন 6s 1100 আইফোন ৰিক্সা কিতাবা ৰিক্সা হা ৰিক্সা চাং কিডনি আছে না নাই ইফালতো বেচবা লগা হৈছে দে আছে নাই নক'ব খং উঠি যাব ক'ৰবাত বেয়া নাপো দে কি এটা দি চলিছে আপুনি বেছি আটা নাপাব আপোনাৰ অলপ প্ৰব্লেম পানী চানী কমকৈ খাব গম পাইছি না তেতিয়া বস্তুটো একো আগত তই ভালকৈ কাম কৰিব নাই লাহে লাহে কাম কৰোঁ গম পাইছি না দিয়ক দেখা দিয়ক আৰম্ভ চলি আছে তো আপোনালোক গম পাইছে পাবজিটো তেওঁ কৈছে বহুত ভাল আৰু গ্ৰাফিক্সৰ কাৰণে তেওঁ বহুত ভাল পায় তো বাৰু এওঁটো শুনি লওক তাৰপিছত আমি এটা ৰিজাল্ট ওলাম তো আপুনি কওক ফ্ৰী ফায়াৰটো কিয় ভাল ইমান মানে ফ্ৰী ফায়াৰ ফাল্টু নকৰবি গম পাইছে না ফাল্টু নকৰবি ভালকৈ কওঁ নহ'লে দিম মানে ফ্ৰী ফায়াৰ গেমটো গ্ৰাফিক্সো ভাল তাৰে বহুকেইটা হেৰি আছে খেলিব পাৰি ভাল কৰি গ্ৰাফিক্স ভাল নহয় মোবাইলটো কিয় ৰচোন মোবাইল একদম মেনাছ বোলা বস্তু আপুনি কি জানিব এতিয়া মোৰ আজি জগন্নাথ যাম মোৰ এতিয়া হেৰি বনো নাই মেছেজ জগন্নাথ গেলি মেছেজ আহে নহয় তাতে ফ্লিপকাৰ্ট খুলি থৈ দিছে অৰ্ডাৰ প্লেচ বুলি না কি খুলি ফোন আহিলে হেল্ল' যাই আছোঁ কৈ গেলি এই মোক দেখছি না আপোনালোকে টিভিত ওলাই আছোঁ মই এই চাওক কি নাম নিউজটোৰ জাবৰা নিউজ এই জাবৰা নিউজত চাওক নহয় ভালকে কবি গম পাইছে না জাবৰা হ'ব পাৰে ভালকে কবি কিয় গেলে সি সেইকাৰণে এইগিলা মানুহ মোটা লাগছে পাই তাকেতো সি গেল মানে আমি এটা বিৰতি লওঁ বিৰতি মোৰো লাগছি চিন্তা নাই আমাৰ কাৰণে এটা বস্তু আছে মাউণ্টেইন ডিউ এইটো माउंटेन डियो नाम नाम मानते हैं रिक्स से डर के आगे जीत है ए मोकड़ी आई बालू আৰু বা যদি ভাগাৰ লাগে তেনেহ'লে ব্যৱহাৰ কৰিব মাউণ্টেন ডিও আৰু খাওক নাম বানতে হে ৰিক্সে আৰু খাওক ৰাইজসকল বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ জাবৰা নিউজলৈ এইটো ভাল কাম কৰিছাতো একো নকওঁ গম পাইছে না ভালকৈ কওঁ ভাল হৈছে তো আহো ৰখিছে আপুনি ফোনটো নহ'লে খালী ফোন যে আপোনাৰ তিৰিও নাহো জানে আপুনি ফোনটোত বাহিৰে কিবা চিনি পাই না জগতত কি হৈ আছে আপুনি গমেই নাপায় দেৰি হৈছে আপুনি আৰম্ভ কৰক পানীটো দি লগ ৰ'ব ইমান টাইম যে মই নাছিলোঁ আপুনি কি শ্ব' কৰিলা শ্ব' কেনেকৈ কৰিলা আমি এডভাৰটাইজ ল'লোঁ এতিয়া পইচা পামতো এডভাৰটাইজ মই পইচা পাম আপুনি জানে মোক এডভাৰটাইজ আপুনি যেতিয়া পইচা পাব মোক 20 টকা লাগবই হ'ব কাৰণ মই জগন্নাথত যাম মই ট্ৰেইনত চিংৰা খাব পইচা নাই হ'ব এনেকৈ বটলত মুঠব আৰু দি মাৰি দিব বঢ়িয়া তো চিংৰিয়া হা চিংৰিয়া দিয়ক আৰম্ভ বিষ্ণু পিছক আপনি মাল লাগছি মোক মই লাগি গেল এক লাগছে বেলেগ কথা মোৰ খুজি লাগিল একো নহয় একো নহয় আপনি একো নহয় কি এক চল মাৰি মানে গল ভাঙি যাব কি বৰানন্দ তই কি সেই কাৰ্য কৰিব পাইছা বুইতা না অলপ জোচ দেখালো আপনার মাল লাগছি আপনি কৰক ঠিক আছে সঁচাকৈ দিছে তই আপুনি মোক ক'লাক আহক বুলি আৰু এনে কৈছোঁ ঠিক আছে এতিয়া আমাৰ চবফালে মানে ফুটা যাইতা আহি যায় মাজত বেয়া নাপো হ'ব প্ৰব্লেম নাই তো আৰম্ভ কৰোঁ তো আপুনি কওক ফ্ৰী ফায়াৰটো ইমানকৈ ভাল ফ্ৰী ফায়াৰটো তো বিৰতিৰ পাছত
বিৰতি পাছত আগতে কৈছো না দে তোক কলাৰ দেখাব এইটো কিয় কলা আপুনি দেখাই নহয় বিৰতি নাই আপোনাৰ নতল ঢিলা হৈছে নাই নট দিলাৰ কথা নকয় মানে সৰুতে বেমাৰ মই নট দিলা নাই ইঞ্জিনটোৱে বয়া হল তে কৌ ফ্ৰী ফায়াৰটোৱে ভাল কৌ মই ক'বলৈ ওলাইছোঁ ফ্ৰী ফায়াৰ গেমটো বহুত ভাল নাজনে বাকীখিনি নাজনে একো নাজনে জানে কি? আৰে মই ক'লো কি মইতো অন্তত প্ৰি টেষ্ট পাছ কৰিছোঁ তই হা পাৰ মুৰ্গী চব গম পাইছে না তই হা আমি শুনক গাহৰিও ছাগাল মইতো শুনক আপুনি কি ডেকা আপুনি কি মইতো প্ৰি এ ৰ'ব আপুনি ৰ'ব মই প্ৰি টেষ্ট পাছ আমাৰ কৰিছোঁ কাজিয়া হতে ভাবছি চাও মানুহ মানে কি ক'ব আৰু টক চব চিনা কাজিয়া কৰছি বক্সো মানে কাজিয়া চবে জানে এ বঢ়িয়া নহয় থাপৰা লাগছি ভাঙলি এই ভাড়াৰ বস্তু কৈ আছে নে নাই 100 বাৰ মই সুধছো মানে পাবজিটো এটা পইণ্ট কওক যোনটো বস্তুৰ কাৰণে পাবজিটো খেলে মানে ই যেনেকে কৈছি পিষ্টল মাৰা ভাল আপুনি কওক কিবা এটা বাপ কি সুধ লাগে অসমত চবফালে বানপানী হৈ আছে মানুহৰ ঘৰত ডুব নহয় আপোনাৰ মই কিবা সুধছো না এটা বানপানী এডভাৰটাইজ কৰিব মাতা নাই মই গম পাইছি না গম পাইছি যদি কিবা ৰিলিফ দিবা পাৰে দিয়ক নেদলি নালগি ৰ'ব এক ছেকেণ্ড কি কৰে ইয়াই হেল্ল' পাবজিৰ বিষয়ে কি ক'ব দিছিলে মোৰ আপুনি কি মুখস্থ মাৰি আছে নেকি নহয় ৰ'ব নহয় এই আপোনাক কেনেকৈ কৈছোঁ ইমান পাছ কৰা মোবাইল চক এই মোবাইলটো টিপ পোৱা নাছিলোঁ মই এই অসমীয়াত লেখা আছে আখৰ লেখা কওক পাবজি আপোনাৰ এটা পইণ্ট আছে পাবজিত হয় পাবজিটো ভাল লাগে খেলি কি ভাল লাগে? সেইটোৱে পইণ্ট কি ভাল লাগে তেওঁ কিবা এটাতো কৈছে তই যেনেকৈ কৈছা পিষ্টল বুলি তই না আপুনি সন্মান দিছোঁ এইবাৰ যদি ফাটলামি কৰা গুৰিৰে মাৰিব ন চলি তো আপোনালোক গম পাইছে এওঁ কৈছে কি কৈছে পিষ্টলবিলাক ভাল তাৰে পিষ্টলবিলাক ভাল আৰু এওঁ কৈছে তাৰ যিটো ফফলা পিষ্টল সেইটোতো বহুত ভাল এওঁ পিষ্টলৰ কথা বহুত ক'লে তো পিষ্টলৰ কাৰণে অসমত বানপানী চলি আছে আপোনালোকে দেখা পাইছে নহয় বাৰে বানপানী এডভাৰটাইজ কিয় লৈছা নহয় তোৰ কোনোবা খান্দাৰ মানুহ মুচি বানপানীত মুচি নাই মোৰ ছাগালটো নহয় তই মচা ছাগাল মুচি গৰু মুচি মোৰ কালি গাড়ীখন ফাঁচি গৈছিল তোৰ গাড়ীও আছে ট্ৰাক খান ছাগালটো মস্তি মই কমে আপোনালোকে যদি ছাগালটো দেখিছে আমাৰ কলিক দেখা পাইছে আপোনালোকে মোৰ নাম্বাৰটোত ফোন কৰিব নাম্বাৰটো 600 বাকীখিনি নাযায় দেখা দি দিব ডেছক্ৰিপশ্যনত তোৰ নাম্বাৰ দিম ছাগালটো দেখিলে ক'ব দিয়ক কালি মোৰ গাড়ীখন ফাঁচিছে পাৰিলে কোনোবা উলিয়াই দিব মই তেওঁলোকক মই 50 পইচা এটা হ'লেও দিম ৰ'ব নক'বা দিয়ক আৰু মই ডেছক্ৰিপশ্যনত নম্বৰটো দি দিব দে নম্বৰটো হ'ল 9954 বাকীখিনি জানিলে ক'বচোন নহয় দুটাই মানে মই চাওক ৰাইজসকল মই এইগিলাখন কথা ক'ব নাপায় কিন্তু মোক কওঁ নহয় মই কি এতে এই জাবৰা নিউজ বুলি জাবৰা বস্তু বিচৰা লগা বুলি ভাবিছা মানুহ মই ডেছক্ৰিপশ্যনত তোৰ নাম্বাৰ দিম তোৰ নাম্বাৰ দিম হোৱাটছআপ কৰিব ৰাতি না কি তই এটা লেভেল দিছা নহয় সৰুতে লগ পাইছিলোঁ নহয় তই শিখৰ খাই পৰি থকা আছিলি তই তো দৰ্শকসকল ভুল হৈ গৈছে এইকেইটাৰ কাৰণে ভুল হৈছে বহুত ভুল হৈ গৈছে তো দৰ্শকসকল আমি এইখিনিতে সমাপ্ত আমাৰ দুটাৰ কাৰণে ভুল হোৱা নাই আপোনাৰ ধৰি ভুল হৈছে ৰবু গম পাইছেনে ৰবু ৰ'ব আপুনি মই এনেই মাৰিলে কাৰণটো কি ৰ'ব ক'বা দিয়ক এখনি লাষ্ট ক'ব কৰিব দিয়ক মোৰো তেতিয়া যাব লাগে মই তো দৰ্শকসকল এইখিনি আমাৰ লাষ্ট তো আপোনাৰ গম পালে ফ্ৰী ফায়াৰৰ কাৰণে মাতলোঁ একো ক'ব নোৱাৰলাক পাবজিৰ কাৰণে মাতলোঁ একো ক'ব নোৱাৰলাক মই এংকৰ কাৰণে বললোঁ মই কৈছোঁ যি হ'লেও কৈছোঁ কিন্তু ফাটলামি বহুত দিছে তো বেয়া নাপাব নেক্সট ভিডিঅ'ত আমি ভালকৈ বনাম তো এইখিনি জাবৰা খবৰ এইখিনিতে সমাপ্ত কৰিম